কৃষ্ণ কৃষ্ণ আজি যাই আছোঁ মানে খেলা চাবা ক্ৰিকেট খেলা আছে আমাৰ ওচৰত তো এইফালে গোটেই টিম নহয় তিনিজন যাই আছোঁ আমি আৰু এই ভিডিঅ'টাত বৰ বেছি সাতটা মানে চাই আছে গম পাইছোঁ মই কাৰণ বহুত দিন দিয়া নাছিলোঁ তো যাই আছোঁ আৰু চোৱা আৰু এইফালে এইখন মই পঢ়া হাইস্কুলখন ক্লাছ চলি আছে বৰ্তমান নহ'লে সুমি যাই ভালকৈ দেখাই দিব হয় তো এইখান ফিল্ডখান এইখান ৰ জুম কৰি আছোঁ এইখিনি মানে ৰেল আছে দাঙি নিব লাগিব মস্ত ডাঙৰ খেল আছোঁ মই হাফ পেণ্ট পিন্ধি আহি ভুলে কৰিলোঁ নেকি কালি মানুহ নাই দে আৰু এনেকৈ আহি পালোঁ আহি পাই গাছৰ তলত থিয় হৈ খেলাখন উপভোগ কৰি আছোঁ মানে খেলা চলি আছে আজি পুৱাৰ পৰা চলি আছে মানে খেলাখন তো ইও আছে তাৰপিছত এইফালে খেলা চলি আছে বৈধ্যৰত এই গৰমত উপায় নাই আৰু মানে মানুহ ইমান নাই কিন্তু খেলাখন জমি আছে তামাম জমি আছে বম জমি আছে খেলাখন চাওক অলপ খেলা চা ইমান দেৰি নলাখ খেলৰ কেমেৰা গ'লে তো এনেকৈ পুৰা মানুহটাৰ লগত যায় সেনেকৈ যাচোন যা বলটা যা বলটা বেছি জুম নাবি বলটা হয় বলাৰটা হয় দেখা নাছিলোঁ পতাই ঠাণ্ডা হোৱা নাই পানী সেইটো এইটো নহয় এইটো বলটাৰ লগত নৰিম মানুহটোৰ লগতে নৰিম হৈ গ'ল বল গৈ বলি গৈছে মানে কোৱা যায় হোৱাইট এখানে নেকি হলদে চোৱা সেই গৰমত মানে আমাৰ গাঁৱৰ পৰা এটা টিম আহিছিল খেলবা কিন্তু মানে হাল্লা তো আহিলোঁ আৰু ইমান চাই নাথাকিলোঁ খেলা চলি আছে শেষ হোৱা নাই এবাৰ ঘৰত যাম আৰু এনেকৈ আহি পালোঁ ঘৰত আহি পাই মানে গৰুকেইটাক অলপ ফুৰাব আনিছোঁ গ্ৰাছলেণ্ডত অলপ ঘাঁহ খাই আছে অলপ খাই থাকিব দিছোঁ আৰু তো নেক্সট ব্লগত লগ পাই আছোঁ মানে বহুত দিন দিয়া নাছিলোঁ এইবাৰ মানে ডেইলি দিম বুলি ভাবিছোঁ তো গৰুকেইটাৰ লগতো এটা ভ্লগ বনাম বুলি ভাবিছোঁ গ্ৰাছলেণ্ডৰ পৰা গ্ৰাছলেণ্ড না কি সেই তাৰ পৰাই তো বাই লগ পাই আছোঁ নেক্সট ব্লগত